যোৱা আগতে এয়া চাওক আলি আই লৃগাং আজি সেইটো আহি গৈছে So hey guys, মই চেনো স্বাগতম জনাইছো আমাৰ চেনেল ভাট এণ্ড চনুত আৰু আজি আমি আকৌ মানে আধাৰ সিডিং কৰিব যাব লাগিব হয়তো অফিসত মানে কিছুমান ডাটা আছে অলপমান সেইখিনিক আপলোড কৰিম আৰু তাৰ পিছত ভ্যাকচিনখিনিও আজি লাষ্ট ডেট গতিকে আজি যিমান পাৰো আপলোড কৰি দিম তাৰ পিছত আমি যদি ফিল্ডত কিবাকে চুলাই তেনেহ'লে যাব লাগিব আৰু এতিয়া মই ভিডিঅ'খিনি মানে এটা ভিডিঅ' আপলোড কৰিম জাষ্ট এতিয়া গতিকে চাই থাকক ভিডিঅ' ভাল পালে লাইক কৰি দিব চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া চাই কমেণ্ট কৰি দিব গতিকে চাই So finally guys আহি পাই গ'লো হি অফিচলে আৰু এতিয়া যিখিনি কাম আছে পটাপট কৰোঁ আজি লাষ্ট ডেট ভেকচিন আপলোড কৰা তাৰপিছত আমাৰ আধাৰ সিডিং আছে এইটো কাৰণে আকৌ ফিল্ডত যাব লাগিব ঠিক আছে যোৱা আগতে এয়া চাওক আলি আই লৃগাং আজি সেইটো আহি গৈছে চাবলৈ লিক মানে দিয়া গগলিক গেরলিক পেডলিক ওইলিক এই কথাটো বুঝি না ইয়াৰ পিছত এই কথাটো বুঝি পেহি কৰ So guys মই গৈ থাকোঁ এয়া আলি আই লৃগাং ইমানখিনি মই স্কুটি এইফালে পাহৰিলোঁ গাইজ মই আহিছোঁ ঘৰত আৰু এতিয়া বৰ্তমান মই চাই আছোঁ ধুৰন্ধৰ মুভি চাউবাৰ চিন দেখি গম পাইছে ধুৰন্ধৰ মুভি চাই আছোঁ কিন্তু মোৰ এতিয়া বৰ্তমান কামো আছে গতিকে কি ক'ম আৰু কামটো কৰিব লাগিব এনেই জাষ্ট প্লে কৰিছোঁ জাষ্ট অলপ এয়া গাইজ লগৰটোৱে মাতিলে খানা খাবলৈ মানে খানা মানে মেগী বনাবলৈ আৰু মই আহি পাই গৈছোঁহি আৰু আমি এতিয়া মেগী খাম তাৰপিছত দেখা যাব কি হয় খতম হ'ল আৰু যদি ইমানখিনি ব্লগ চালে ব্লগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব আৰু লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে লগ পাম এটা বেলেগ ব্লগত তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় আই অসম